আপোনালোকৰ তলত দেখিছে মোৰ তিনিজনী ভণ্টি আছে, তেখেতলোকে বৰ্তমান হুইল চেয়াৰ আহিছে। তেখেতলোকে মোক আজি 4 দিনৰ আগত মোক ফোন কৰিছিলে যে দাদা আমি চিনেমাখন চাব দেখা নাপালোঁ জুবিন দা জীৱিত কালত, গতিকে আমি ভাবিছোঁ কি চিনেমাখন চাই দাদাক শ্ৰদ্ধাঞ্জলি দিম বুলি তেখেতলোকে আমাক ক'লে। তেখেতে খুব দুখ মনে কৈছিলে। তাৰপৰা মই ভাবিলোঁ যে নহয়, আমিতো টিকেট কৰিছিলোঁৱেই, তেজপুৰ আউন হলত টিকেট কৰিছিলোঁ 9টা বজাৰ শ্ব'টো, আৰু আমাৰ এই বৰ্তমান টিকেট 3টা। আমি এই তিনিজনী ভণ্টিক আমি উৎসৰ্গা কৰিছোঁ যে তেখেতলোকেও চাওক চিনেমাখন, জুবিন দাক অনুভৱ কৰক, জুবিন দাৰ কেনেকুৱা ধৰণৰ ব্যক্তিত্ব আছিলে। সকলোৱে জানে জুবিন দাৰ বিষয়ে, আমাৰ প্ৰাণৰ শিল্পী, মানুহৰ বাবে কাম কৰে, আৰু জুবিন দা আমাৰ আদৰ্শ দেখাই থৈ গৈছিলে মানুহৰ বাবে কাম কৰিবৰ কাৰণে। আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ তেখেতলোকৰ মনটো শান্তি দিবৰ কাৰণে। আমাৰ নিজৰ টিকেটকেইটা আমি তেখেত তিনিজনী ছোৱালীক দেখিছে, তেখেতলোকে এতিয়া বৰ্তমান হুইল চেয়াৰত আছে, বহুত আশাই আছিলে, গতিকে তেখেতলোকে চাওক আৰু চিনেমা উপভোগ কৰক। আৰু সকলো অসমবাসী ৰাইজক এটা অনুৰোধ জনাইছোঁ, চিনেমা হলত আহি যাতে মোবাইল লৈ কেমেৰা কৰি যাতে ভিডিঅ' ক্লিপ যাতে ফুটেজ নলয় আৰু নিজৰ ছ'চিয়েল মিডিয়াত যাতে আপলোড নকৰে, তাৰ কাৰণে একদম কাটৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। তো বন্ধুসকল, এতিয়া আমি আছোঁ আনোৱাৰ চিনেমা হলৰ ভিতৰত আছোঁ, আৰু মোৰ লগত এই 3গৰাকী যুৱতী আছে, যি 3গৰাকীক আমি টিকেট দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, আৰু তেখেতলোকে চিনেমাখন চাই খুব ভাল পালে, সুন্দৰকৈ উপভোগ কৰিলে। আৰু এই চিনেমাখন চাবলৈ অহাৰ আগতে আমি বহুত আমি কথা কিছুমান আলোচনা কৰিছিলোঁ কেনেকৈ দেখুওৱা হ'ব। তাৰ কাৰণে আমি আনোৱাৰ হলৰ স্বত্বাধিকাৰী মোৰ ভাইটি আছে, আহা তুমি মোৰ ওচৰলৈ আহা। এই আনোৱাৰ চিনেমা হলৰ স্বত্বাধিকাৰী ভাইটিক মই ফোন কৰিছিলোঁ। আমাৰ 3টা ল'ৰাক 3টা টিকেট লাগে বুলি কৈছিলোঁ, আৰু টিকেট 3টা আমাক দিছিলে, আৰু আমি এই টিকেট 3টা এই ভণ্টিকেইজনীক আমি দিয়াৰ ব্যৱস্থা কৰি দিলোঁ। আৰু হলৰ ভিতৰত যিখিনি সা সুবিধা আছিলে তেওঁ আমাক সকলো সা সুবিধা কৰাই দিলে, তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতক আমাৰ এই ভণ্টিকেইজনীয়ে অকণমান মৰম দিব বিচাৰিছে। এতিয়া আহা আপুনি আগলৈ আহা। থেংক ইউ দাদা, আমি বহুত ভাল পালোঁ। আপোনালোকে চালে ভাল পালে, বাছ সেইটোৱে মই বিচাৰোঁ। চব মানে আপোনালোকে খুচ আছে, তো আমি মানে ছেটিছফাইড, বেলেগ একো নাই। তোমালোকে উপভোগ কেনেকুৱা পালে চিনেমাখন? বহুত বেছি ভাল পালোঁ। আৰু জুবিন দাক লগ পোৱা এটা বহুত হেঁপাহ আছিলে, সৰুৰে পৰাই আছিলে, কিন্তু নাপালোঁ লগ। এই চিনেমাখন মানে যেতিয়া ৰিলিজ হ'ব বুলি শুনিছিলোঁ তেতিয়াৰ পৰাই মানে মনত লাগি আছিল যে কিবাকৈ চাব পোৱা হ'লে। তাৰপিছত মোৰ বান্ধৱী মই সীমাক ক'লোঁ, আৰু সীমাই ক'লে ঠিক আছে মই কিবা এটা কৰিম। তো আপোনালোকে যে আমাক এইখিনি হেল্প কৰিলে আমি বহুত একো নাই, এইটো সহায় কথা নহয়, এইটো জুবিন দাই আমাক শিকাই থৈ গৈছিলে, মানুহে মানুহৰ বাবে কাম কৰিবৰ কাৰণে আমাক এটা আদৰ্শ দেখাই থৈ গৈছিলে। গতিকে সেইমতে আমি কামটো কৰিবলৈ আমি আগ্ৰহী আছিলোঁ, আৰু কামটো কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিমান দূৰ সফল হৈছে নাজানো। সীমা, তুমি পূৰা আৱেগিক হৈ আছা ন? মোৰ ভাষাই নাই ক'বলৈ। হা, একো নাই দিয়া ভালকৈ চিনেমাখন চাব পালা, সেইটো ভাল লাগিলে। আৰু পাচিত্ৰা, কি বুলি ক'ম আৰু, খুব ভাল লাগিল। চিনেমাখন চাম বুলি বহুত আগ্ৰহে আহিছিলোঁ, বহুত দিনৰ পৰাই বাট চাই আছিলোঁ। দাদাক চাম ওচৰৰ পৰা চোৱা নহ'ল, যিহেতু আজি এনেকুৱা লাগিছে ওচৰৰ পৰাই পাইছোঁ দাদা থকা হয় আজি আৰু ভাল লাগিলে হয়। আমাৰ মাজত বহুতখিনি আদৰা হৈ আছে আমাৰ অন্তৰত, বহুত দুখে খুন্দা মাৰি ধৰিছে। যিহেতু ছবিখন চাই বহুত ভাল লাগিল, বহুত মানে বুজাব নোৱাৰা ভাষা। আৰু আপোনালোকে যে ইমানখিনি যে আমাৰ কাৰণে হেল্প কৰিছে, সহায় কৰিছে, বহুত ধন্যবাদ সকলোলৈকে। ধন্যবাদ কথা নহয়, আচলতে আমি 3জন বন্ধু আছিলোঁ। আমি বন্ধু 3জনে আলোচনা কৰিলোঁ যে তেখেতলোকে যেতিয়া আমাক ফোন কৰিলে যে টিকেট লাগে বুলি ক'লে, তেতিয়া আমি এটা চেষ্টা কৰিছিলোঁ, আৰু তেখেতলোকে এতিয়া সুখী। আৰু আমিও টিকেটটো দিয়াৰ পাছত তেখেতলোকে চিনেমা চাই যেনেকৈ সুখ পাইছে, তেখেতলোকৰ সুখ মানে আমাৰ সুখ। গতিকে আমিও তেখেতলোকক ধন্যবাদ জনাইছোঁ, তেখেতলোকে যে আকৌ আহি পেলাই চিনেমাখন উপভোগ কৰিলে। আৰু লগতে আমাৰ বিশেষ ধন্যবাদৰ প্ৰাৰ্থী হ'ল আমাৰ ভাইটি, একদম মৰমৰ ভাইটি এগৰাকী আমাৰ, একদম তেওঁ যে এনেকুৱা ধৰণৰ উদীয়মান যুৱক আমাৰ মাজত লাগে। একচুৱেলি জুবিন দাৰ আদৰ্শৰে তেওঁ আগবাঢ়িছে, মানুহক খুব সহায় কৰে তেখেতক বহুত ধন্যবাদ। তো কথাখিনি ইমানেই আছিলে। বাই বাই, জয় জুবিন দা।